My dear learners and viewers, welcome. আজি এই ভিডিঅ'টোত দশম শ্ৰেণীৰ অৰ্থাৎ আগন্তুক SSLC পৰীক্ষাৰ্থীৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এটা ভিডিঅ' সমান্তৰাল প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেছনৰ ওপৰত এইটো পাৰ্ট 1 হয়। ইয়াৰ পিছত পাৰ্ট 2 আপলোড কৰা হ'ব। My dear learners and students, আজি আমি এই ভিডিঅ'টোত সমান্তৰাল প্ৰগতি ক্লাছ 10 অৰ্থাৎ যিসকল পৰীক্ষাৰ্থীয়ে আগন্তুক SSLC পৰীক্ষাত দিব তেওঁলোকৰ কাৰণে খুবেই উপযোগী হ'ব ভিডিঅ'টো এৰিথমেটিক প্ৰগ্ৰেছন। এই সমান্তৰাল প্ৰগতিৰ আমি কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন কিদৰে সমাধান কৰিব লাগে সেই বিষয়ে আলোচনা কৰিম আৰু কেইটামান প্ৰশ্ন আমি সমাধান কৰিম। ইয়াত আমি এক নম্বৰ প্ৰশ্ন এটা লৈছো, তলত দিয়া সমান্তৰাল প্ৰগতিটোৰ মুঠ পদৰ সংখ্যা উলিওৱা। ইয়াত দিছে 7, 13, 19 এইদৰে 205 লৈকে। এই গণিতটো সমাধান কৰাৰ আগতে আমি দুটামান কথা জানি লওঁ আহা। এটা সমান্তৰাল প্ৰগতিৰ প্ৰথম পদটো যদি a হয় আৰু সাধাৰণ অন্তৰ বা পাৰ্থক্য d হলে nতম পদ an হ'ব, অৰ্থাৎ an = a plus n-1 into d হ'ব। এইটো হ'ব সূত্ৰটো। anক আমি সমান্তৰাল প্ৰগতিটো কি বুলি কোৱা হয়? সাধাৰণ পদ বা জেনেৰেল টাৰ্ম। আৰু অন্তিম পদটোক আমি এই l এৰেও বুজাব পাৰি। এতিয়া আমি সলভ কৰো। তলত দিয়া সমান্তৰাল প্ৰগতিটোৰ মুঠ পদৰ সংখ্যা উলিয়াব লাগে। ইয়াত প্ৰথম পদটো কি দিছে? 7 দিয়া আছে। ইয়াত আমি কি লিখিম? প্ৰথম পদ পদটো আমি কি লিখিম? a কিমান দিয়া আছে? 7। আৰু কি দিয়া আছে? আৰু আমাৰ ডিফাৰেন্সটো উলিয়াব লাগে, মানে অন্তৰত আমি সাধাৰণ অন্তৰটো কি দৰে উলিয়াই? সাধাৰণ অন্তৰ তাৰমানে d। আমি কি কৰিব লাগিব? দ্বিতীয়টোৰ পৰা প্ৰথমটো বিয়োগ কৰিব লাগিব ইয়াত, বা তৃতীয়টোৰ পৰা দ্বিতীয়টো বিয়োগ কৰিব লাগে। তেনে কিমান হ'ব? 13 পৰা 7 গ'লে কিমান? 6। তেনেহ'লে হ'ব আমি এইদৰে লিখিব পাৰোঁ, যেনেকৈ 13 - 7 কিমান পালোঁ? 6। তাৰমানে সাধাৰণ অন্তৰ 6। সাধাৰণ অন্তৰ মানে আমি যদি 13 পৰা 7 বিয়োগ কৰোঁ 6 পাম, 19 পৰা 13 বিয়োগ কৰিলে কিমান পাম? 6 পাম। এইটো কি বুলি কয়? সাধাৰণ অন্তৰ। এতিয়া আমাক 205 দিছে an-টো। আমি কি লিখিম? an = 205। অন্তিম পদটো দিছে 205। আমি ফৰ্মুলাটো জানো যে প্ৰশ্নমতে আমি এইদৰে লিখিব পাৰোঁ, an = 205। an আমাৰ ফৰ্মুলাটো কি আছিলে? ফৰ্মুলাটো আছিলে a plus n-1 d = আমাৰ কিমান দিয়া আছে? 205। একেবাৰে ইজি চেক কৰিব লাগে। এতিয়া a মানে প্ৰথম পদটোৰ মান কিমান দিছিলে? 7। আমি 7 বহাই দিলোঁ, প্লাছ আমাৰ n ৰ মানটো উলিয়াব লাগে, নাই তে n-1 d। ডিফাৰেন্সটো কিমান দিছিলে? সাধাৰণ অন্তৰটো d 6 ইনটু 6 বা ইনটু 6 লিখি দিলোঁ, বা 6 লিখিলে হ'ব 205। এতিয়া আমি কি কৰিব পাৰোঁ? ইয়াত কি আছে? n-1 ইনটু 6। এইটো প্লাছত আছে, সাইড চেঞ্জ হ'লে অৰ্থাৎ সমান চিহ্ন এপাৰ গ'লে এইটো মাইনাছ হৈ যাব। 205 আমি 70 কি কৰি দিম? মাইনাছ। এতিয়া আমি যদি 6ৰ লগত n পূৰণ কৰি দিওঁ, 6n 6ৰ লগত 1 পূৰণ কৰিলে 6 1 = 6। 205ৰ পৰা 7 বিয়োগ কৰিলে কিমান হ'ব? 198। ইজি চেক কৰিছোঁ। এতিয়া 6n = 198, এইটো মাইনাছ আছে, এইপিনে আহিলে কি হ'ব? প্লাছ। 6n = 198 লগত 6 যোগ কৰিলে কিমান হ'ব? 6 6 12 14 14 4 গুলে 1 9 10 204।
n equal to কিমান হ'ব 204/6 এতিয়া 204ক আমি যদি 6ৰে হৰণ কৰি কিমান পাম আমি কটাকটি কৰি লওঁ 3 6 গুণ 18 2 থাকিলে 24 4 6 গুণ 24 এতেকে n equal to আমি কিমান পালো 34 এটা আমাক উলিয়াব দিছিলে মুঠ পদৰ সংখ্যা তাৰ মানে n এতেকে নিৰ্ণয় মুঠ পদৰ সংখ্যা কিমান পালো আমি 34 নাম্বাৰটো প্ৰশ্নৰ এদৰে লৈছিলো সমান্তৰ প্ৰগতি 3 8 13 18 20তম পদ আৰু 25তম পদ দুটা উলিওৱা একেবাৰে আমি ইজি পদ্ধতিত কৰিম ইয়াত প্ৰথম পদটো কি দিয়া আছে প্ৰথম পদ মানে a কিমান দিয়া আছে 3 আৰু সাধাৰণ অন্তৰ d কিমান হ'ব আমি যে 8 ৰ পৰা 3 মাইনাস কৰি কিমান পাম 8 - 3 কিমান পাম 5 তো d ৰ মানটো 5 ওলালে আৰু a কিমান হ'ল 3 এতিয়া প্ৰথমে আমি 20তম পদটো উলিয়াই লওঁ এতিয়া n equal to কিমান হ'ব 20 প্ৰথমে আমি 20 টো লম আমি জানো we know আমি কি জানো n equal to a plus n minus 1 into d এতিয়া n তো আমি কি লিখিম ইয়াত n ৰ মান 20 আছিল তাৰ মানে a 20 equal to a ৰ মান কিমান আছে 3 plus n কিমান আছে 20 minus 1 into d কিমান আছে 5 তেনেহলে কি হ'ব 3 plus 20 ৰ পৰা 1 মাইনাস কৰিলে কিমান পাম 19 into 5 3 যোগ 19 ৰ লগত 5 পূৰণ কৰিলে কিমান হ'ব 5 9 45 5 4 5 5 4 9 95 95 ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 98 এটা আমি কি পালো 20তম পদটো কি পালো 98 এটা আমাক উলিয়াব লাগে 25তম পদটো এটা আমি 25তম পদটো উলিয়াও এটা 25তম পদটো কি হ'ব a 25 ইকুয়াল টু কি হ'ব একই টাইপ কৰি প্ৰথম পদটো তো 3 আছে ইয়াত খালি আমি কি লিখি দিম 25 25 minus 1 সাধাৰণ অন্তৰটো তো 5 আছে 3 plus 25 ৰ পৰা 1 গলে কিমান হ'ব 24 into 5 3 plus 24 লগত 5 পূৰণ কৰিলে কিমান হ'ব 4 5 গুণ 20 5 2 গুণ 10 10 2 12 120 ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 123 এটা হ'ব আমাৰ 25তম পদ 123 আমি লিখিব পাৰো গতিকে পদত্ব সমান্তৰ প্ৰগতিটোৰ 20তম পদটো কিমান পাইছিলো 98 আৰু 25তম পদটো 123 ইয়াৰ পিছৰ অংকটো আছিল 3 8 13 18 এদৰে যতৰ সমান্তৰ প্ৰগতিটোৰ কোনটো পদ 78 কোনটো পদ 78 তেটো আমি কি ধৰি লিয়াম একেবাৰে ইজি আমি জানো যে ইয়াত কি দিয়া আছে প্ৰথম পদটো আমি কি লিখলো a বাৰ বাৰ নিলিখিলো আৰু প্ৰথম পদ বুলি লিখিছো প্ৰথম পদ a কিমান আছে 3 আৰু সাধাৰণ অন্তৰ তো d কিমান হ'ব 8 - 3 তাৰ মানে 8 - 3 কিমান হ'ল 5 এতিয়া
প্ৰশ্নমতে আমি এইদৰে লিখিব পাৰোঁ an ইকুৱেল টু কিমান দিছে 78 দিছে আমিতো জানো ইয়াৰ সূত্ৰটো আছিলে a প্লাছ n মাইনাছ 1 ইনটু d ইকুৱেল টু কিমান আছে 78 একেবাৰে ইজি কৰি দিছোঁ এতিয়া আমি a এর মানটো কিমান পাইছিলোঁ a এর মানটো পাইছিলোঁ 3 প্লাছ n তো আমি না উলিয়াব লাগে মাইনাছ 1 d এর মানটো কিমান আছে d মানে 5 ইনটু 5 78 এটো কৰিব পাৰো 3 প্লাছ 5 এর লগত n ইনটু কৰিলে 5n মাইনাছ 5 গুণ 5 ইজি কৰি দিছো তেনেহলে ইয়াত কি পালো 5n আছে 3 এর পৰা 5 বিয়োগ কৰিলে কিমান হ'ব এটো ডাঙৰ হৈ গল -2 তাৰ মাইনাছ কিমান হ'ব 2 ইকুৱেল টু 78 তোমালোকে সমাধানটো যিদৰে তোমালোকে ইচ্ছা কৰিব পাৰিবা 78 মাইনাছ 7 আহিলে কি হ'ব প্লাছ 5n ইকুৱেল টু 78 লগত 2 যোগ কৰিলে কিমান হ'ব 80 n ইকুৱেল টু 80/5 আমি তো জানোই আখিক তো 5 এর হরণ করব পারো কেন 5 গুণ 5 3 30 5 গুণ 30 n ইকুয়াল টু কিমান পালো আমি 16 এতে কে 16তম পদটোৰ মান কিমান দিছিলে 78 এটা হবে आंसर 16তম থ্যাঙ্কস ফর ওয়াচিং যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ হৈছে তেন্তে সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ